হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ ৰাস চাবলৈ। যিটো ৰাস আমি সকলোৱে গম পাওঁ, সকলোৱে চাই আহিছোঁ। শ্ৰীকৃষ্ণৰ জীৱনলীলা প্ৰদৰ্শন কৰি অহা সকলোৱে ৰাস বুলিয়ে কয়, কিন্তু আমাৰ ইয়াত এই অঞ্চলত হয় মূৰ্তিৰ ৰাস। কিন্তু যেনেকৈ বৰপেটা, মাজুলী আৰু বহুত জেগাত ভাওনা হয়, কিন্তু আমাৰ ইয়াত ভাওনা নহয়, কিন্তু মূৰ্তিৰে ৰাস হয়। আমি সকলোকে এই মূৰ্তিৰ ৰাস দেখুৱাবলৈ চেষ্টা কৰিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগত মই যি দেখি থাকোঁ বা যি দেখা পাওঁ সকলোকে সেইবোৰ দেখিবলৈ চেষ্টা কৰিম। বলক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ।
কিন্তু মাজতে আৰু এটা বস্তু দেখুৱাবলৈ আপোনালোকক নোৱাৰিলোঁ, কাৰণ মই তেতিয়া মোবাইলটো মোৰ হাতত নাছিল। কিন্তু যিটো আমাৰ শিৱলিংগ, সেইটো ওপৰলৈ হাতখন নিয়াৰ লগে লগে এটা সাপ আহি ঠিচকৈ ফুটাই দিয়ে। কিন্তু সেইটো ভিডিঅ' আপোনালোকে মই চক খাই গৈছিলোঁ, কিন্তু আপোনালোকে দেখিলে আচৰিত হ'ব। কিন্তু মই সেইটো বস্তু দেখুৱাব নোৱাৰিলোঁ। বোলো আজি এই ভিডিঅ'টোৱে ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এটা ভিডিঅ' লৈ লগ পাম। বাই বাই।